ডিস্ট্রিক্ট আমার ইউপিপিএলৰ তৃতীয় যেটো বাৰ্ষিক অধিৱেশন বাগানপাৰাত লৈছে মই ইয়াত উপস্থিত হৈছোঁ আৰু সকলো ব্লকৰ আমাৰ নেতা কৰ্মীবিলাক সবে অংশগ্ৰহণ কৰিছে আৰু ইউপিপিএলৰ দলৰ যেটো নীতি আদৰ্শ আৰু উদ্দেশ্য এটা সুস্থ সমাজ গঢ়া শান্তি সদায় শান্তি স্থাপন কৰা আৰু সকলো জাতি জনগোষ্ঠীক লৈ একেলগে সমন্বয়ৰ এটা এনাজৰিৰে আমি আগবাঢ়ি যোৱা এই কামবিলাক আজি সকলোকে দেখিবলৈ পাই খুব আনন্দিত হৈছোঁ আৰু মই এটা কনফিডেন্স এটা বিল্ড কৰিছোঁ যে আমাৰ যেটো কাম কৰা হেতু এটা সঠিক দিশত গৈ আছে আৰু 2টা বছৰে গৈছে আৰু 3টা বছৰত বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো ৰাইজক একেলগে লৈ পেলাই আগবাঢ়ি আমি যাব পাৰিম আৰু সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক 100% নহলেও বহুতখিনি আমি দূৰ কৰিব পাৰিম। সব দুৰ্নীতিটো কি আছে এতিয়া দুৰ্নীতি মুক্ত হোৱা বুলি কোৱাৰ লগে লগে 100% দুৰ্নীতি পৃথিৱীত কত মুক্ত হোৱা নাই আমাৰটোতো বাদে দিয়ক তো মুক্ত কৰিব লাগিব যদি দুৰ্নীতি মুক্ত কৰিব লাগে আমি মানসিকভাৱে অকল মানুহে হাতেদি পইচা লৈছে হেতু নহয় মানসিক মগজৰ পৰা দুৰ্নীতিটো দূৰ কৰিব লাগিব এতিয়া সকলোৰে মগজত যদি ব্ৰেইনত যদি দুৰ্নীতিৰ কথা ঘুমাই থাকে সবে ইজি আৰ্নিংটো যদি ভাবি থাকে কাম নকৰাকে মই পইচা খাম দুৰ্নীতিকৰ পৰা মুক্ত হ'ব তো এই কাৰণে আজি আমি চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে এটা কৈ যে চাকৰিৰ ক্ষেত্ৰত আজি অসম চৰকাৰে যেনেকৈ কৰিছে যে APSCৰ পৰা আৰম্ভ কৰি আমাৰ তাতো যিখিনি আমি অলপ চলপ চাকৰি দিছোঁ তাত আমি 100% কোনো যাতে ঘুষ নলয় তেনেকা চাকৰিবিলাক দিয়া ব্যৱস্থা কৰিছোঁ যিমান পাৰো আইৱাৰ ঘৰৰ পৰা আদি কৰি আগত যদি হাজাৰ টকা লৈছিলে এটো কমাবলৈ আমি সক্ষম হৈছোঁ তো তেনেকুৱা বিভিন্ন ক্ষেত্ৰত আমি সফল অৰ্জন কৰিছোঁ মই আশা কৰিছোঁ অহা 3 বছৰত বহুতখিনি ক্ষেত্ৰত আমি 100% সফল হ'ম মই হেতু বিশ্বাসত ৰাখিছোঁ। লোকসভা নিৰ্বাচনত প্ৰস্তুতি কেনে ধৰণৰ ইউপিপিএলৰ এটোতে এনি টাইম ৰাজনীতি দল খোলাৰ পৰাই সবে মানে ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি হয় গতিকে ইউপিপিএলৰ এনি টাইম প্ৰস্তুত আছে এতিয়াতো এলায়েন্স হৈ আছে আমাৰ বিজেপি ইউপিপিএল জিএছপি এলায়েন্স হৈ আছে এই এলায়েন্সটো যেহেতু চলি আছে আমি এলায়েন্সৰ কথা চিন্তা কৰি আছোঁ একেলগে আমি কাম কৰি আছোঁ অসমতো বিজেপি ইউপিপিএলৰ চৰকাৰ গঠন চলি আছে চ' ইয়াত আৰু অকলে খেলা কিবা খেলা ইয়াৰতো কথা এতিয়া আহি পৰা নাই যেতিয়া সময় হ'ব আমি একেলগে আলোচনা কৰিম আৰু ডিচিশ্যন ল'ম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু এই কামত অতপ্ৰোতভাৱে সকলো ডিজাইন কৰা পলিচি কৰা ইয়াত জড়িত থকা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই 3জনকে কংগ্ৰেচুলেশ্যন জনাইছোঁ আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বাস আৰু আস্থাত লৈছে অমিত শ্বাহ ডাঙৰীয়াক বিশ্বাস আৰু আস্থাত লৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদিও অসমৰ মুখ্যমন্ত্ৰী হয় উত্তৰ পূৰ্বাঞ্চলৰ যিমানখিনি ৰাজ্য আছে তাত শান্তি প্ৰতিষ্ঠা কৰা উন্নয়নৰ বিভিন্ন পলিচিবিলাক বনোৱা সবতো তেখেতে সহায় কৰি